তো গাইজ মন্দিৰলৈ আমি গৈ আছোঁ আৰু আমি ইয়াৰ পৰা যাম ৰেংবেঙলৈ আৰু প্ৰথমতে আমি মন্দিৰ শিৱ বাবাক দৰ্শন কৰি ইয়াৰ পৰা সেৱা লৈ আমি ইয়াৰ পৰা ওলাম ৰেংবেঙলৈ আৰু আপোনালোকক মই গোটেই ব্লগটো দেখুৱাম আপোনালোকে অলপ চাব। এইফালে চাকি জ্বলাই আছে মন্দিৰত পুৰা ভিৰ। তো গাইজ ইয়াৰ পৰা আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ ৰেংবেঙলৈ আৰু আমি এতিয়া যাম ৰেংবেং। এইটো হৈছে দুৰ্গা মন্দিৰ, কি ধুনীয়া চাওক। আৰু এইবিলাক চাইছে ৰেংবেঙলৈ যাবলৈ বাছ ৰখি আছে আৰু বাছবিলাকত চাওক কিমান ভিৰ। মন্দিৰৰ চাইডত চাওক এইবিলাক চব দোকান বহিছে কি ধুনীয়াকৈ। এইবিলাক বাছ ৰৈ আছে ৰেংবেঙলৈ যাবলৈ। এতিয়া মই এইটো বাছতেই যাম ৰেংবেং। ফাইনেলি গাইজ আহি গ'লোঁ বাছত উঠিবলৈ। সকলোৱে বহি আছে আমি একেলগে যাম ইয়াৰ পৰা ৰেংবেং চবে। আৰু ইয়াৰ চাওক কিমান ভিৰ। মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া ৰেংবেঙলৈ যাত্ৰা আৰম্ভ ইয়াৰ পৰা। চবেই বহি আছে, চবেই যাব ৰেংবেং। ফাইনেলি যাত্ৰা আৰম্ভ কৰিলোঁ ৰেংবেঙলৈ আৰু ইয়াৰ চাওক পুৰা বৰষুণ পৰি আছে। বৰষুণৰ মাজতো উপায় নাই আৰু গাড়ীৰ ওপৰত উঠিলোঁ, গৈ আছোঁ। আৰু ইয়াৰ চাওক সকলোৱে বহি আছে, বৰষুণ পৰি আছে, বৰষুণ উপায় নাই আৰু বলে বাবাৰ নাম লৈ আমি ওলালোঁ আৰু। বাইপাছ আহি পালো। তো গাইজ বৰষুণৰ বতৰ আৰু এয়া আপোনালোকে দেখা পাইছে এয়া চাওক বৰষুণ পৰি আছে আৰু আমি চবে গাড়ীতে বহি আছোঁ বলবম যাত্ৰাৰ সময়ত। আৰু বৰ্তমান আমি পেট্ৰল পাম্পত আছোঁ। এয়া চাওক পেট্ৰল পাম্পত তামাম বৰষুণ। আৰু এইটো চাওক ৰাস্তাৰ কি ধুনীয়া ধুনীয়াকৈ কালাৰফুলবিলাক চাওক, গছজোপাবিলাক কি ধুনীয়াকৈ ফুল। ৰেংবেং যোৱাৰ পথত আহি পালোঁ ৰেংবেং। আৰু এয়া চাওক কিমান তামাম ভিৰ। মই আছোঁ বৰ্তমান মন্দিৰৰ ওচৰত আৰু এইটো হৈছে মন্দিৰৰ গেট, মেইন গেট। আৰু এইটো চাওক ৰেংবেঙৰ কিমান ভিৰ আছে। তামাম ভিৰ, বৰষুণে চাওক বতৰ একদম বেয়া কৰি দিছে। আৰু এফালে চাওক এইটো হৈছে মন্দিৰ আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম আৰু এইটো হৈছে মন্দিৰৰ গেট। সেইটো হ'ল মন্দিৰ। আমি এই মন্দিৰৰ ফালে যাম, তাত পানী ল'ম। আৰু সেই আগফালে এটা মন্দিৰ আছে, আমি তাতো যাম। সেইটো মন্দিৰত প্ৰথমে আমি অলপ এইফালে ঘূৰি চাই লওঁ এনেকুৱা ইয়াৰ দৃশ্যবিলাক। চব দোকান পাট ইয়াত মেলা বহিছে।
সাইডত চাক দোকান বহিছে মেইন মন্দিৰৰ গেট আৰু এইটো মন্দিৰ আৰু এতিয়া মই এই মন্দিৰৰ ভিতৰত সোমাম ইয়াৰ পৰা মই গংগা জল ল'ম আৰু লৈ ইয়াৰ পৰা লৈ একদম আকৌ নগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিম আৰু তাৰ আগতে অলপ এইফালে ইয়াৰ দৃশ্যবিলাক চাই লওক কি ধুনীয়া সুন্দৰ পৰিৱেশ পুৰা তামাম ভিৰ দেখা পাইছে আপোনালোকে একদম কি সুন্দৰ ভিৰ ৰামধেনু কি ধুনীয়া ভিউ চাওক কি ধুনীয়াকৈ ৰামধেনু ওলাইছে মই আপোনালোকক কেমেৰাত দেখাবলৈ চেষ্টা কৰিম এইটো হৈছে গাইছ মেইন মন্দিৰ আৰু মই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ চাওক কিমান তামাম ভিৰ বহুত বেছি ভিৰ এইখিনি জেগাত আৰু এই আগত তাৰ পৰা গংগাৰ পানী লৈ ইয়াৰ পৰা নগাঁৱলৈ যাত্ৰা আকৌ আৰম্ভ কৰিম চাওক কিমান ভিৰ চবেই পানী লৈ ওলাল গংগা পানী আৰু গাইজ ইয়াৰ পৰা গংগাৰ পানী লৈ আমি মন্দিৰৰ ফালে যাম ইয়াত মন্দিৰ আছে প্ৰথম মন্দিৰ এটা আছে তাত ঢালিব লাগিব তাৰপিছত 2 নম্বৰ মন্দিৰ আছে আৰু মই পানী লৈ ইয়াক ঢালিব লাগিব ইয়াত পানী ঢালি আছে বহুত বেছি ভিৰ তো গাইজ মই আপোনালোকক দেখাই ল'লোঁ আগত ভিডিঅ'ৰ জৰিয়তে আৰু এতিয়া ধৰক মই এতিয়া পূজা কৰিমতো এতিয়া তাৰ আগত মই তাৰ পৰা পানী লৈ লওঁ পানী লৈ মন্দিৰে ঢালিম আৰু চাকি বন্তি জ্বলাই তাৰপিছত আকৌ নগাঁৱলৈ আকৌ যাত্ৰা আৰম্ভ কৰিম ভৈৰৱৰ বলত পানী ল'বলৈ যাওঁ এতিয়া তাত গাইজ কিমান তামাম ভিৰ পানী লোৱাৰ কাৰণে মানুহ চব লাইন খাৰা হৈ আছে আৰু চবেই চাওক পানী ল'বলৈ খাৰা হৈ আছে চবেই লাইন ধৰি আৰু ইয়াৰ পৰা পানী ল'ম ময়ো তাৰ আগত আপোনালোকক মই দেখাই দিছোঁ So guys, এতিয়া মই আহিছোঁ পানী ল'বলৈ আৰু ইমান ভিৰ ইয়াত ময়ো সেইটো লাইনত খাৰা হ'ব লাগিব পানী ল'বলৈ দেখাই দিছোঁ তামাম বৰষুণ পৰি আছে আৰু এতিয়া আমি নগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিম বৰষুণৰ মাজতো মই অলপ দেখাই দিছোঁ আপোনালোকক কি ভিৰ তামাম ভিৰ আছে বৰ্তমান আৰু পূৰা বৰষুণ পৰি আছে আৰু এতিয়া আমি পূজা কৰি এতিয়া নগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া চাওক এতিয়া সন্ধিয়াৰ পৰিৱেশ এতিয়া চব মানুহ কিন্তু বৰষুণত তিতি এই চাওক এতিয়া আমি নগাঁৱলৈ গৈ আছোঁ গৈ আকৌ আপোনালোকক ব্লগটোৰ পৰা দেখুৱাম